গুড মৰ্নিং গাইজ, সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ' লৈ। সকলোৱে ভিডিঅ'টো চাই থাকিব। আমাৰ বাইদেউতো যাব ওলছে এতিয়া। ক'ত যাবি? কেতিয়াবা মেকআপ, কেতিয়াবা শাৰী, কেতিয়াবা কি কয় স্কাৰ্ট আৰু তাকি আৰু পুৰা ভৰফৰাই আছে আমাৰ আজি তাকি। এইটো চাফা কৰি দিয়া নাই গায়ক, তাকিয়ে পুৰা ধৰবৰ কৰি আছে। এই ধৰিলা আমাৰ এই কলেজ যাব ওলছে ইজন। বাই বাই। এতিয়া আমি লাগি যাম। এতিয়া এই বহুত দিনৰ মূৰত কাম ষ্টাৰ্ট হৈছে, মানে পইচা পাতি নাছিল এইকেইদিন, আমাৰ বন্ধ হৈ আছিল কাম বাংকাৰৰ। এই বাবলাই কিবা কৈ আছে। পইচা বোলে দিব পৰা নাই, বাবলাই কাম বন্ধ কৰি দিছিল গাইছ। ফালতু হয় এক নম্বৰ, পইচা নিদিয়ে, এনে কাম কৰি থাকে। উপায় নাই আৰু দেই, আৰু ঘৰৰে চলি কিমান কম আৰু নিজৰ খাই লৈ। ঘৰৰ চলি হ'লে ভাত নাখাকে থাকিম নে মানুহ। লাগবো এইটো তো আৰু পুৰা বাংকাৰ আজিৰ পৰা কাম চুৰু। এইখিনিত কিয় নিদিলি এখন অলপ। আজি ভিডিঅ'তে আমি লোহা দাঙি ইউজ ষ্টাৰ্ট কৰি দিওঁ নাকি পাতি? লোহা দাঙি ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ' আজি। এই চাউল নাই গাই, চাউল আনিব পইচা দিছে, এতিয়ালৈকে চাউল আনিব যোৱা নাই। ঠাণ্ডাতো হৈ যাব দেচোন দে। চাহ তাহ একো নাখায় মানুহকেইটা, ঠাণ্ডাহে খায়। গাইছ, বাংকাৰটো কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাবচোন, কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। এই গাইছ, এইটো কি গম পাইছেনে? আৰু ইয়াত মই বহি আছোঁ, মন্দিৰ। এইটো হৈছে মন্দিৰ আমাৰ। তাৰপিছত মই আছোঁ ইয়াতে বহি, বঢ়িয়া এটা চেণ্ট মাৰি থাকে। এইটো চেণ্টটো যেতিয়া তেতিয়া নামাৰে গাইছ, সময়ে সময়ে মাৰে, মজা লাগে চেণ্টটো। বুলি কিনে নাপায় এইটো চেণ্টটো য'তে ত'তে নাপায় আৰু আমাৰ এইখিনি জেগাত আহিলে পায় চেণ্টটো। কিনিও নাপায়। আৰু ইপানে দেখিছ ন এইবিলাক, এই মানে পুৰা নেচাৰেল আৰু মানে চেণ্টবিলাক। আজি আমাৰ পুৰা ৰড চড বান্ধি ক্লিয়াৰ কৰি দিলোঁ, মই বান্ধিলোঁ বেছিকৈ। এইটো এনে ফাল্টু কৰি থাকে নন ষ্টপ, ৰড চড বান্ধি পুৰা ক্লিয়াৰ। কালি ইয়াতে পুৰা ধামাকা চলি যাব গাইছ। কালি ইয়াতে জিৰা মছলা ঢালি পুৰা এইটো বাংকাৰ পুৰা ফিটিং। গাইছ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নাই, সমাপ্ত নকৰোঁ, আৰু আছে দেখাম, বহুত কিবা কিবি আছে। আহি গ'ল বৰষুণ, ধামাকা আহি গ'ল। আমাৰ মৰমে এয়া অভিযানত লাগি গৈছে। ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ, আবেলি একবাৰ। মানে কি কম, এতিয়া যে বৰষুণ আহিল, কিমান ধূলি সোমছে তুমি ৰুমত, তুমি নাজানা না। মানুহ পাগলা হৈ যাব। আৰু এটা বাইদেউ আমাৰ এইয়া পুৰা সোৱাদ লাগি গৈছে। তাৰপিছত এইটো হৈছোঁ মই। মই আহিলোঁ জিকি জিকি, এতিয়া বৰ ভোক লাগিছে, কি খাম কি নাখাম তাকে ভাবি আছোঁ গাইছ। বিনা জিয়াত কি আমলেট বনাওঁ আজি। আজি মানে ৰ'দটো ইমানেই দিছে, মানে অমলেট হৈ যাব একদম। পুৰা লোহাবিলাক পুৰা লাৰিব নোৱাৰি গাইছ, যি গৰম। এই তাৰপিছত আজি এই বস্তুটো মানে ইয়াত আজি খাচা খাচ ঢালাই দিয়া হ'ব গাইছ। সকলোৱে চাই থাকিব ভিডিঅ'টি আজি শেষলৈকে। পুৰা আজি ধামাকা হ'ব আমাৰ। এই পাতি আছে, পাতি নহয় আমাৰ এইটো দোস্তি আছে। এতিয়া আমাৰ ঘৰত আলহী আহি গ'ল হে গাইছ, চাই লওক ঐ ধুনু, এইটো ধুনু আহি গৈছে। এইটো আমাৰ নাজানো আৰু মুঠতে আহিছে আজি আমাৰ ঘৰত আলহী। এইটো আমাৰ ঘৰৰ আজি আমাৰ খানাটো চাই লওক গাইছ, খানাটো চাই লওক। খানাটো সেয়া গাহৰি মাংস, বড়ো ভাষাত কয় অমা বেদৰ। আজি হাজিৰা কৰি আছো গাইছ। কেইটকা হাজিৰা?
হাজিৰা আমাৰ এইটো হেৰি 500-600 টকা হৈ যাব পাৰে, 700 টকা হৈ যাব পাৰে, 1000 টকা হৈ যাব পাৰে। মই একবাৰ দাঙি দিম 50 টাকাকে দিয়ে যাম। হাজিৰা করলে মানুষ নেতে তাই কি কৰি আছা তুমি হা যাচোন তাতে সোমাই যা কাই আছে এইটো জগাওচোন তাক জগা ঐ ঐ লাঠি বা নাপায় কেনে মাছ জগা মাছ লাঠি বাগিছি মারব ধনত আজি গাবি উঠব তাই গাইস বৰষুণ দিল বেয়াকে আমি পুৰা কামত বিজি আছিলো পুৰা বৰষুণ দেখি দেখি পুৰা এতিয়া কি হ'ব আমাৰ এই চোৱা গাইস এনেকে থব লগা হৈছে আৰু আমাৰ আছে লগৰ আমাৰ পাতি গোটেই পুৰা বৰবাদ এনেকে ঢাকি ৰাখিব লগা হৈছে অকণমান বাকী আছিলে গাইস আৰু 1 ঘণ্টামান যদি বৰষুণ নিদিলে আজি আমাৰ ধুনীয়াকে হৈ গ'ল হে গাইস কি হ'ব আৰু অলপ মানব বাকী আছে এটা মছলা ৰেডি কৰিব দিছিলো ওকে গাইস ভিডিঅ'টো চাই থাকো আজি ধামাকা হৈছে কিন্তু আমাৰ ভিডিঅ'টো সকলোৱে চাই থাকো আৰু লগ পাম কাম কৰি উঠি কিনে লগ পাম সকলোকে কাম কৰি উঠি কিনে লগ পাম গাইস আৰু এইপানে আছে আমাৰ লেভেল এইটো আৰু এইপানে পুৰা চিমেণ্ট জিকি গ'ল গাইস আমাৰ বাস বৰবাদ ওকে গাইস পুৰা জিকি গ'ল গাইস লাইক কমেন্ট শেয়ার করব বহুত কষ্ট হইছে ভিডিওটো বনাতে গাইস কিবা ছাতা বনাই দিই ঠান্ডা পড়ে না চাহে না খাই দে আনতে আমি ছাতা খাই গাইস হাজিরা করা মানুহ আৰু কি কম দিছে লালচা ইনশাআল্লাহ লাগবো কি কম লালচা দিছে গাইস এয়া ব্ৰেড চাহৰ লগত ব্ৰেড এয়া আমি আৰু এটা ইতারে কি হবো এই জলদি আ কিছু দেখা নালগে গেছে না পাতে এই লাস্ট করছে না এই লাস্ট করছে আজি বঢ়িয়া লাগছে না মোৰ গাইজ কবিচোন কমেণ্ট কৰি এতিয়া ৰাতি হ'ল এতিয়া আমাৰ ফাইনেলি আমাৰ গোটাইখিনি কমপ্লিট হ'ল এনেদৰে ঢাকা থুকা কৰি ৰাখি থৈ দিছোঁ আৰু গাইজ পুৰা কমপ্লিট এই দেখ যদি এই ভিডিঅ'টি সকলোৱে চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ পুরা খালি খালি। Okay guys, bye bye.